হে গাইস, আজি মনটো বহুত বেছি ভাল লাগি আছে কাৰণ মই আজি বহুত পইচা পালো। ইমানবোৰ পইচা ক'ত পালো গোটেইটো বস্তু কম। তাৰ আগত ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰো। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলো কোম্পানীক যাই থকা অৱস্থা। তাৰ পাছত এনেকে আহি কোম্পানীত মাৰি দিলো এন্ট্ৰি। কোম্পানীত এন্ট্ৰি কৰি সোমাই দেখিলো আজি গোটেইকেইটা চলি আছে। যিহেতু আজি হ'ব দৰমহা সেইকাৰণে আছে আজি গোটেইকেইটা। তাৰ পাছত মই দেখালো আমাৰ অলপ কোম্পানীত। আপোনালোকক এটা বস্তু দেখাম, এই পিচকেইটা কি আপোনালোকে কোনি পাৰে কমেন্ট মাৰি ক'ব। আৰু এনেকুৱা কাম যদি কাৰোবাক লাগে কমেন্ট মাৰি ক'ব। কিন্তু কামটোহে চাই দিব পাৰিম, কিন্তু ৰুমটো চাই দিব নোৱাৰো। ৰুমটো নিজে বিচাৰি ল'ব লাগিব। তাৰ পাছত কাম ছুটি কৰি ল'লো পইচা, এতিয়া যাব লাগে ৰুমত। আৰু আজি পকেট গৰম, কিন্তু ৰাতিপুৱাই পকেট হৈ যাব ঠাণ্ডা। ইমানবোৰ পইচা ৰাতিপুৱা ক'ত কেনেকে খৰচ হৈ যাব মই নিজে গম নাপাওঁ। তাৰ পাছত মাইক এটা অৰ্ডাৰ দিছিলো, মাইকটো ফাইনেলি আজি আহিল। মাইকটোৰ কোৱালিটি বহুতেই ভাল আৰু এই ভইচেন্টি এই মাইকটোৰে কৰিছো। কেনেকুৱা পাইছে কমেন্ট মাৰি জনাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেন্ট মাৰি জনাব। ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। বাই বাই, লগ পাইছো নেক্সট ভিডিঅ'ত। বাই বাই।